নমস্কাৰ বাইৰে স্বাগতম জানাইছো আমাৰ নিউজ এডিক্টৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ লৈ। ইতিমধ্যে আপোনালোকে গমেই পাইছে যে অহা 4 মে তাৰিখে অসম বিধানসভা নিৰ্বাচনৰ ফলাফল দিয়া হ'ব। গতিকে আজি আপোনালোকৰ মাজলৈ লৈ আহিছো অসম বিধানসভা 2026ৰ ফাইনাল এক্সিট পোল। অহা 4 মে তাৰিখে অসমত কোন দলে হাঁহি মাৰিব। 26টা সমষ্টিৰ আসনৰ ভিতৰত জিলা ভিত্তিক ভাৱে চাওঁ আহক আজিৰ এই এক্সিট পোল। প্ৰথম জিলা নগাঁও। নগাঁৱত মুঠ আসন হৈছে 7খন। 7খনৰ পৰা বিজেপিয়ে পোৱাৰ সম্ভাৱনা 3খন, কংগ্ৰেছে পোৱাৰ সম্ভাৱনা 3খন, AIUDF 1, অন্য দলে পোৱাৰ সম্ভাৱনা 0। তাৰ পৰৱৰ্তী জিলা হৈছে কোকৰাঝাৰ। কোকৰাঝাৰত মুঠ আসন হৈছে 5খন। 5খনৰ পৰা বিজেপিয়ে পোৱাৰ সম্ভাৱনা 3খন আৰু কংগ্ৰেছে পোৱাৰ সম্ভাৱনা 2খন, AIUDF আৰু অন্য দলে পোৱাৰ সম্ভাৱনা 0। তাৰ পৰৱৰ্তী জিলা আমি দেখিবলৈ পাইছো কাছাৰ। কাছাৰত মুঠ আসন হৈছে 7খন। 7খনৰ পৰা বিজেপিয়ে পোৱাৰ সম্ভাৱনা 3খন আৰু কংগ্ৰেছে পোৱাৰ সম্ভাৱনা 3খন, AIUDF 1, অন্য দলে পোৱাৰ সম্ভাৱনা 0। এইখিনিতে কওঁ যে যদি আপুনি আমাৰ চেনেলত প্ৰথমবাৰৰ কাৰণে আহিছে তেন্তে নিতৌ ৰাজনীতিৰ পৰা আদি কৰি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন খবৰসমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব। ইয়াৰ পৰৱৰ্তী জিলা হৈছে তিনিচুকীয়া। তিনিচুকীয়াত মুঠ আসন হৈছে 6খন। 6খনৰ পৰা বিজেপিয়ে পোৱাৰ সম্ভাৱনা 3খন আৰু কংগ্ৰেছে পোৱাৰ সম্ভাৱনা 3খন, AIUDF আৰু অন্য দলে পোৱাৰ সম্ভাৱনা 0। ইয়াৰ পিছৰ জিলা আমি দেখিবলৈ পাইছো ডিব্ৰুগড়। ডিব্ৰুগড়ত মুঠ আসন হৈছে 6খন। 6খনৰ পৰা বিজেপিয়ে পোৱাৰ সম্ভাৱনা 2খন আৰু কংগ্ৰেছে পোৱাৰ সম্ভাৱনা 4খন। এইখিনিতে আমি 26টা সমষ্টিৰ ভিতৰত দেখিবলৈ পাইছো বিজেপি 14, কংগ্ৰেছ 15, AIUDF 2 আৰু অন্য দল 0। ইয়াৰ পৰৱৰ্তী জিলা হৈছে চৰাইদেউ। চৰাইদেউত মুঠ আসন হৈছে 2খন। 2খনৰ পৰা বিজেপিয়ে পোৱাৰ সম্ভাৱনা 1খন আৰু কংগ্ৰেছে পোৱাৰ সম্ভাৱনা 1খন, AIUDF আৰু অন্য দলে পোৱাৰ সম্ভাৱনা 0। তাৰ পৰৱৰ্তী জিলা হৈছে কৰিমগঞ্জ। কৰিমগঞ্জত মুঠ আসন হৈছে 4খন। 4খনৰ পৰা বিজেপিয়ে পোৱাৰ সম্ভাৱনা হৈছে 1খন আৰু কংগ্ৰেছে পোৱাৰ সম্ভাৱনা হৈছে 2খন, AIUDF পোৱাৰ সম্ভাৱনা 1খন আৰু অন্য দলে পোৱাৰ সম্ভাৱনা 0। ইয়াৰ পৰৱৰ্তী জিলা হৈছে হাইলাকান্দি। হাইলাকান্দিত মুঠ আসন হৈছে 2খন। 2খনৰ পৰা বিজেপি 0, কংগ্ৰেছে পোৱাৰ সম্ভাৱনা 2খন, AIUDF 0, অন্য দল 0। ইয়াৰ পৰৱৰ্তী জিলা হৈছে দক্ষিণ শালমাৰা। দক্ষিণ শালমাৰাত মুঠ আসন হৈছে 1খন। 1খনৰ পৰা কংগ্ৰেছে পোৱাৰ পূৰ্ণ সম্ভাৱনা 1খনেই, বিজেপি, AIUDF, অন্য দলে পোৱাৰ সম্ভাৱনা 0। ইয়াৰ পৰৱৰ্তী জিলা হৈছে নলবাৰী। নলবাৰীত মুঠ আসন হৈছে 3খন। 3খনৰ পৰা বিজেপিয়ে পোৱাৰ সম্ভাৱনা 2খন আৰু কংগ্ৰেছে পোৱাৰ সম্ভাৱনা 1খন, AIUDF, অন্য দলে পোৱাৰ সম্ভাৱনা 0। এই পৰ্যন্ত 26টা সমষ্টিৰ ভিতৰত বিজেপি 18, কংগ্ৰেছ 22, AIUDF 3, অন্য দল 0। ইয়াৰ পৰৱৰ্তী জিলা আমি দেখিবলৈ পাইছো বাক্সা। বাক্সাত মুঠ আসন হৈছে 4খন। 4খনৰ পৰা বিজেপিয়ে পোৱাৰ সম্ভাৱনা 3খন আৰু কংগ্ৰেছে পোৱাৰ সম্ভাৱনা 1খন, AIUDF, অন্য দল 0। ইয়াৰ পৰৱৰ্তী জিলা হৈছে ওদালগুৰি। ওদালগুৰিত মুঠ আসন হৈছে 4খন। 4খনৰ পৰা বিজেপিয়ে পোৱাৰ সম্ভাৱনা 3 আৰু কংগ্ৰেছে পোৱাৰ সম্ভাৱনা 1, AIUDF 0, অন্য দল 0। তাৰ পৰৱৰ্তী জিলা হৈছে দৰং। দৰঙত আমি দেখিবলৈ পাইছো মুঠ আসন হৈছে 3খন। 3খনৰ পৰা বিজেপিয়ে পোৱাৰ সম্ভাৱনা 2খন আৰু কংগ্ৰেছে পোৱাৰ সম্ভাৱনা 1খন, AIUDF আৰু অন্য দলে পোৱাৰ সম্ভাৱনা 0। তাৰ পৰৱৰ্তী জিলা হৈছে মৰিগাঁও। মৰিগাঁৱত মুঠ আসন হৈছে 3খন। 3খনৰ পৰা বিজেপিয়ে পোৱাৰ সম্ভাৱনা 2খন আৰু কংগ্ৰেছে পোৱাৰ সম্ভাৱনা 1খন, AIUDF 0, অন্য দল 0। ইয়াৰ পৰৱৰ্তী জিলা আমি দেখিবলৈ পাইছো যে হোজাই। হোজাইত মুঠ আসন হৈছে 3খন। 3খনৰ পৰা বিজেপিয়ে পোৱাৰ সম্ভাৱনা 2খন আৰু কংগ্ৰেছে পোৱাৰ সম্ভাৱনা 1খন, AIUDF আৰু অন্য দলে পোৱাৰ সম্ভাৱনা 0। হোজাইৰ পিছত আমি দেখিবলৈ পাইছো গোৱালপাৰা। গোৱালপাৰাত মুঠ আসন হৈছে 4খন। 4খনৰ পৰা বিজেপি 0, কংগ্ৰেছে পোৱাৰ সম্ভাৱনা 3খন, AIUDF 1খন, অন্য দল 0।
তাৰ পৰৱৰ্তী জিলা হৈছে ধুবুৰী। ধুবুৰীত মুঠ আসন হৈছে 5খন। 5খনৰ পৰা বিজেপিয়ে পোৱাৰ সম্ভাৱনা 1খন, কংগ্ৰেছে পোৱাৰ সম্ভাৱনা 3খন, AIUDF 1খন, অন্য দল 0। ইয়াৰ পৰৱৰ্তী জিলা হৈছে বঙাইগাঁও। বঙাইগাঁৱত মুঠ আসন আমি দেখিবলৈ পাইছো 3খন। 3খনৰ পৰা বিজেপিয়ে পোৱাৰ সম্ভাৱনা 2খন আৰু কংগ্ৰেছে পোৱাৰ সম্ভাৱনা 1খন, AIUDF 0, অন্য দল 0। তাৰ পৰৱৰ্তী জিলা হৈছে চিৰাং। চিৰাঙত মুঠ আসন হৈছে 2খন। 2খনৰ পৰা বিজেপিয়ে পোৱাৰ সম্ভাৱনা 1খন, কংগ্ৰেছে পোৱাৰ সম্ভাৱনা 1খন, AIUDF 0, অন্য দল 0। ইয়াৰ পৰৱৰ্তী জিলা আমি দেখিবলৈ পাইছো বৰপেটা। বৰপেটাত মুঠ আসন হৈছে 4খন। 4খনৰ পৰা বিজেপিয়ে পোৱাৰ সম্ভাৱনা 1খন আৰু কংগ্ৰেছে পোৱাৰ সম্ভাৱনা 2খন, AIUDF পোৱাৰ সম্ভাৱনা 1খন, অন্য দল 0। তাৰ পৰৱৰ্তী জিলা হৈছে বাজালি। বাজালিত মুঠ আসন হৈছে 2খন। 2খনৰ পৰা বিজেপিয়ে পোৱাৰ সম্ভাৱনা 1খন, কংগ্ৰেছে পোৱাৰ সম্ভাৱনা 1খন, AIUDF আৰু অন্য দল 0। এই পৰ্যন্ত 126টা সমষ্টিৰ ভিতৰত বিজেপি 36, কংগ্ৰেছ 38, AIUDF 6, অন্য দল 0। তাৰ পৰৱৰ্তী জিলা আমি দেখিবলৈ পাইছো কামৰূপ। কামৰূপত মুঠ আসন হৈছে 6খন। 6খনৰ পৰা বিজেপিয়ে পোৱাৰ সম্ভাৱনা 3খন আৰু কংগ্ৰেছে পোৱাৰ সম্ভাৱনা 3খন, AIUDF অন্য দল 0। ইয়াৰ পৰৱৰ্তী জিলা হৈছে কামৰূপ মেট্ৰ'। কামৰূপ মেট্ৰ'ত মুঠ আসন হৈছে 5খন। 5খনৰ পৰা বিজেপিয়ে পোৱাৰ সম্ভাৱনা 3খন আৰু কংগ্ৰেছে পোৱাৰ সম্ভাৱনা 2খন, AIUDF 0, অন্য দল 0। ইয়াৰ পৰৱৰ্তী জিলা হৈছে শোণিতপুৰ। শোণিতপুৰত মুঠ আসন হৈছে 5খন। 5খনৰ পৰা বিজেপিয়ে পোৱাৰ সম্ভাৱনা 3খন, কংগ্ৰেছে পোৱাৰ সম্ভাৱনা 2খন, AIUDF অন্য দল 0। ইয়াৰ পৰৱৰ্তী জিলা হৈছে বিশ্বনাথ। বিশ্বনাথত মুঠ আসন হৈছে 3খন। 3খনৰ পৰা বিজেপিয়ে পোৱাৰ সম্ভাৱনা 2খন, কংগ্ৰেছে পোৱাৰ সম্ভাৱনা 1খন, AIUDF 0, অন্য দল 0। ইয়াৰ পৰৱৰ্তী জিলা আমি দেখিবলৈ পাইছো লখিমপুৰ। লখিমপুৰত মুঠ আসন হৈছে 5খন। 5খনৰ পৰা বিজেপিয়ে পোৱাৰ সম্ভাৱনা 2খন, কংগ্ৰেছে পোৱাৰ পূৰ্ণ সম্ভাৱনা 3খন, AIUDF 0, অন্য দল 0। ইয়াৰ পৰৱৰ্তী জিলা আমি দেখিবলৈ পাইছো ধেমাজি। ধেমাজিত মুঠ আসন হৈছে 3খন। 3খনৰ পৰা বিজেপিয়ে পোৱাৰ সম্ভাৱনা 1খন, কংগ্ৰেছে পোৱাৰ সম্ভাৱনা 2খন আৰু AIUDF অন্য দল 0। ইয়াৰ পৰৱৰ্তী জিলা আমি দেখিবলৈ পাইছো মাজুলী। মাজুলীত মুঠ আসন হৈছে 1খন। 1খনৰ পৰা বিজেপিয়ে পাব 1খন, কংগ্ৰেছ, AIUDF অন্য দল 0। এই পৰ্যন্ত 126টা সমষ্টিৰ ভিতৰত বিজেপি 51, কংগ্ৰেছ 51, AIUDF 6, অন্য দল 0। ইয়াৰ পৰৱৰ্তী জিলা হৈছে যোৰহাট। যোৰহাটত মুঠ আসন হৈছে 4খন। 4খনৰ পৰা বিজেপিয়ে পোৱাৰ সম্ভাৱনা 1খন, কংগ্ৰেছে পোৱাৰ পূৰ্ণ সম্ভাৱনা 3খন, AIUDF 0, অন্য দল 0। ইয়াৰ পৰৱৰ্তী জিলা আমি দেখিবলৈ পাইছো গোলাঘাট। গোলাঘাটত মুঠ আসন হৈছে 5খন। 5খনৰ পৰা বিজেপিয়ে পোৱাৰ সম্ভাৱনা 2খন, কংগ্ৰেছে পোৱাৰ পূৰ্ণ সম্ভাৱনা 3খন, AIUDF 0, অন্য দল 0। ইয়াৰ পিছৰ জিলা আমি দেখিবলৈ পাইছো কাৰ্বি আংলং। কাৰ্বি আংলঙত মুঠ আসন হৈছে 3খন। 3খনৰ পৰা কংগ্ৰেছে পাব 3খন আসন, বিজেপি, AIUDF অন্য দল 0। ইয়াৰ পৰৱৰ্তী জিলা হৈছে পশ্চিম কাৰ্বি আংলং। পশ্চিম কাৰ্বি আংলঙত মুঠ আসন হৈছে 2খন। 2খনেই পাব কংগ্ৰেছে, বিজেপি, AIUDF অন্য দল 0। ইয়াৰ পৰৱৰ্তী জিলা হৈছে ডিমা হাছাও। ডিমা হাছাওত মুঠ আসন হৈছে 1খন। 1খনৰ পৰা কংগ্ৰেছে পাব 1খন, বিজেপি, AIUDF অন্য দল 0। তাৰ পৰৱৰ্তী জিলা হৈছে শিৱসাগৰ। শিৱসাগৰত মুঠ আসন হৈছে 3খন। 3খনৰ পৰা বিজেপিয়ে পোৱাৰ সম্ভাৱনা 1খন, কংগ্ৰেছে পোৱাৰ সম্ভাৱনা 2খন, AIUDF 0, অন্য দল 0। এই পৰ্যন্ত অসমৰ 126টা সমষ্টিৰ ভিতৰত বিজেপি 55, কংগ্ৰেছ 65, AIUDF 6, অন্য দল 0। তো অসমবাসী ৰাইজ, এইটো আছিল এক্সিট পোল 2026ৰ সমীক্ষা। হয়তো অহা 4 মে'ত ইয়াৰ উল্টা ছবিও দেখা পোৱা যাব পাৰে, কাৰণ চৰকাৰ সদায় জনসাধাৰণৰ ভোটৰ দ্বাৰা নিৰ্ধাৰণ হয়। কিন্তু আপোনাৰ কি মতামত? অসমত কোন দলে চৰকাৰ গঠন কৰিব? এটা কমেন্ট কৰি জনাব। আপোনাৰ এটা কমেন্টে আমাক ভিডিঅ' বনোৱাত বহুত উৎসাহ যোগায়। তো অসমবাসী ৰাইজ, এইখিনি আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক এটা কৰি দিব আৰু আমাৰ চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব। ধন্যবাদ।